নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ কিট চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ চুজি আৰু দৈৰে বনোৱা উত্তমৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাব। তেনেহ'লে বলক ৰেচিপিলৈ আগবাঢ়োঁ। উত্তপম বনাবৰ কাৰণে প্ৰথমতে মই লৈছোঁ এবাটি চুজি, এবাটি দৈ, সোৱাদ অনুসৰি নিমখ, ৰিফাইন অইল, পানী, আমুল চিজ, সৰু সৰুকৈ কাটি লোৱা এটা পিঁয়াজ, এটা কেপচিকাম, এটা বিলাহী আৰু দুটা কেঁচা জলকীয়া। প্ৰথমতে মই এটা বাউলত চুজিখিনি লৈ লৈছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এবাটি দৈ লৈছোঁ। এতিয়া মই চুজি আৰু দৈখিনি ভালদৰে মিলাই ল'ম। প্ৰথমতে চুজি আৰু দৈখিনি ভালদৰে মিলাই ল'ব লাগে। চুজিখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত অলপ অলপকৈ পানী দি মিশ্ৰণটো বনাই ল'ব লাগে। এতিয়া মই ইয়াত অকণমান পানী দিছোঁ আৰু ভালদৰে মিলাই লৈছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু অতি কম সময়ৰ প্ৰয়োজন হয় আৰু ঘৰতে উপলব্ধ সামগ্ৰীৰে বনাব পাৰি। আপোনালোকে এইটো গধূলি চাহৰ লগতে খাব পাৰে বা ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপেও খাব পাৰে। মই ইয়াত আৰু অলপ পানী এড কৰিছোঁ। আমাৰ মিশ্ৰণটো প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত কাটি লোৱা পিঁয়াজ, জলকীয়া, বিলাহী আৰু কেপচিকাম মিলাই লৈছোঁ। এতিয়া মই এই সামগ্ৰীখিনি চুজি আৰু দৈৰ লগত ভালদৰে মিলাই ল'ম। এনেদৰে মিলাই লোৱাৰ পিছত মই 15 মিনিট সময় ঢাকনিৰে ঢাকি ৰেষ্ট কৰিবলৈ দিম। এতিয়া মই এখন গেছ ষ্টভত কেৰাহী এখন পাতি লৈছোঁ আৰু ৰিফাইন তেল অকণমান দিছোঁ। ৰিফাইন তেলখিনি ভালদৰে গ্ৰীজ কৰি ল'ব। মিশ্ৰণটো পুনৰ হেতাৰে লৰাই দিছোঁ আৰু গৰম হোৱাৰ পিছত হেতাৰে এনেদৰে দি গৈছোঁ। এনেদৰে দি অকণমান বহলাই দিব লাগে। গেছৰ ফ্লেম একেবাৰে কমাই ৰাখিব। ইয়াত মই কাটি লোৱা কেপচিকাম আৰু বিলাহী অকণমান দিছোঁ যাতে দেখিবলৈ ধুনীয়া দেখি। প্ৰায় 2 মিনিটমান সময় থকাৰ পিছত মই লুটিয়াই দিম। মই এতিয়া লুটিয়াই দিছোঁ। দেখিছেনে ব্ৰাউন কালাৰ হৈ আহিছে। এনেদৰে হেতাৰে হেঁচি দিব লাগে। এতিয়া মই গেছৰ ফ্লেম মিডিয়াম কৰি ৰাখিছোঁ। এনেদৰে মই আকৌ লুটিয়াই দিছোঁ। এনেদৰে অলপ সময় ইলুটি সিলুটি কৰি থাকিব লাগে। ভালদৰে সিজি যোৱাৰ পিছত মই ইয়াত অকণমান চীজ ৰুকি দিছোঁ। চীজ অপচনেল হয়,
আপোনালোকে দিব পাৰে নিদিবও পাৰে এনেদৰে দিলে সৰু ল'ৰা ছোৱালীয়ে খাই বহুতেই ভাল পায় চিজখিনি ভালদৰে গলি যোৱাৰ পিছত মই উত্তপমখন নমাই থৈছোঁ এনেদৰে মই আনকেইখন উত্তপমো বনাই ল'লোঁ আজি মোৰ এই ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু যদি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন দৰ্শক তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব